নমস্কাৰ প্ৰিয় দৰ্শক, মই মৌচুমী শইকীয়াই আপোনালোকক মোৰ অন্য এটি ভ্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই নিশ্চয়। আজি মই গৈ আছোঁ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটি পাহাৰলৈ, কুমৈত অৱস্থিত। আৰু এই পাহাৰতেই মৰিগাঁৱৰ বিখ্যাত মহেশধাম আছে। আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ডছ আৰু সিহঁতৰ ৰিলেটিভছ। বলক একেলগে আগবাঢ়োঁ। এইখনেই হৈছে মহেশধামৰ মুখ্য দুৱাৰ। ইয়াত জগন্নাথ, কৈলাশ সকলোৰে দৰ্শন কৰিব পাৰি। বলক এই মুখ্য দুৱাৰ দি আমি এতিয়া পাহাৰলৈ উঠি যাওঁ। সন্মুখতেই দোকান আছে। কোনোবাই কিবা যদি কিনি ওপৰত গৈ ৰেষ্ট লৈ খাওঁ বুলি ভাবে খাব পাৰিব। আমি আহি পাই গ'লোহি। এই জেগাখিনি আছে কুমৈত বখৰাৰ। ওপৰলৈ যাব লাগিব। এখন গেট দেখিছে। এতিয়া চাদৰ মেখেলা পিন্ধি ওপৰলৈ যাবলৈ উঠি যাব পাৰোঁ নে নোৱাৰোঁ নাজানো আৰু। গৈ থাকোঁচোন কি হয়। চব গৈ আছে, সেয়া আহি আছে আৰু গৈ থাকোঁ লাহে লাহে। ভাগৰ লাগি গৈছে। আহোঁতে কি হ'ব মই দিবি টিক টিককে। Oh God. যা যা উল্টাকে যা। Oh my God. Oh my God. ভগৱান নাম আহি গৈছে। তলত নাই, ওপৰত আহি গৈছে। অ' মা, অ' গড, ইমান ওপৰত যাব লাগিব। তামাম ৰ'দ, অকণমান চাহ পাইছোহি। ফটো উঠিবি দে, প'ষ্ট দে, ফটো তুলিছোঁ। বেলেগ প'ষ্ট দে, ভাল লগা নাই। একো ভাল লগা নাই, বেলেগ প'ষ্ট দে। বান্ধে বান্ধে লিছে আৰু প'ষ্ট দে। একো ভাল লগা নাই। বান্ধে বান্ধে লিছে। ইয়াত ভাগৰ লাগিছিলে। ভাগৰ লাগি গৈছে গৈ। তথাপিও আহি 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 পাই গৈছোঁ সেয়া মন্দিৰ চব। জুনু কেনেকুৱা লাগিছে আহি? বহুত ভাগৰ লাগিছে। মোৰ কুকুৰে কামত বিষো নাইকিয়া হৈ গৈছে। অজুন কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাগৰ লগা নাই? মেখেলা দাঙিবলগীয়া হোৱা নাই? বেছি ঘামি জামি অৱস্থা নাইকিয়া। গড, কোৱা এটা পাইছোঁহি। অলপমান ঠাণ্ডা পানী দি মুখ হাত ধুই পূৰা ফ্ৰেছ হৈ লওঁ। পানী বটল শেষ পূৰা। ভৰি ধুলোঁ, তুমি ধুলা? মৌচুমীয়ে কুৱাৰ পৰা পানী উঠাইছে। কেনেকৈ পানী উঠে? পানী উঠাইছোঁ। সোমাই দে না গোটেইটো। সোমাই নাযায় আকৌ এতিয়াহে। অ' মাই গড।
কিবা এটা কম ল'ব বুজিছে কিবা এটা কম ল'ব হ'ব দে জয় গুৰু আহিছা তেতিয়া মোৰ আশ্ৰমত হা মোৰে আশ্ৰমত তোমালোকৰে আশ্ৰম এতিয়া চাহ তাহ অলপ ব্যৱস্থা হা আহতে ইয়াতে বহিলি হ'ব দে আমি কিবা এটা কৈ দিম নামঘৰতে বহা হয় ভাল আছে তাতে ইয়াতে হাত ভৰি ধুই ভাগৰ ভাগৰ লাগিছে চাহ তাহ খাই পেলাই ইয়াতে ৰন্ধা বঢ়া কৰি থাকা হ'বনে খুব ভাল তোমালোকৰে আশ্ৰম তোমালোকে বেয়া নোপোৱা হা কোনে কি 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 হ'ল এক্সাম মাৰিলে সৰু গাল আপুনি বহুত ভাল কথা ক'লে বুজিছে আপোনাৰ কথা মানে সোমাই পইচা ৰেষ্ট লোৱাৰ পিছত এতিয়া আমি আহিছোঁ জগন্নাথ দৰ্শন কৰিবলৈ ইয়াত চাকি জ্বলাই আমি চাহ খাই কৈলাশলৈ যাম আৰু গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ তোমালোকৰ ঘৰত দেউতা আছে এয়া চাহ বনাই আছে আৰু এইফালে খিচিৰি এতিয়া বৰষুণ পৰিছে চাওক বৰষুণ পৰিলে অলপ পিছল হৈছে জেগাবোৰ আৰাম ভৰিগা দিছে এইফালেৰে যাব লাগিব গণেশ মন্দিৰলৈ
পাৰিবা আহা কৃষ্ণ প্ৰভু উঠিছোন কোনোবা এটা দেখোন ইমান সু কৃষ্ণ গৈ আছো সেইফালে দিয়ে যাব লাগিব যোন লাহে লাহে গৈ থাক Oh my god. Ini bisa. ঐ বাবা ঈশ্বৰৰ নাম লয় এনে এয়া পাই যা যা উঠি পেলাই চাই যা লাগিব ঐ যাবি ৰে বুৱা ঈশ্বৰৰ নাম লয় এনে কি কৃষ্ণ কৃষ্ণ ইয়াত যে এনেকে শিলত থাকে মেখেলা চাদৰ পিন্ধি অহা নহয় দে ইমান কষ্ট কৰি আহিছ ঘৰৰ পৰা তলৰ ফালে বেছি নাচাব যা 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 যোৱা যা যোনো তলত কৈলাশৰ পৰা নামি খিচিৰি খাই আমি ঘৰলৈ যামগৈ আৰু ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আৰু এটা কথা কওঁ কৈলাশত উঠাকৈ হ'লে চাদৰ মেখেলা পিন্ধি অহাটো একদম ৰিক্সি হয় তো নিজৰ সুবিধামতে ড্ৰেছ আপ কৰি আহিব ইয়ালৈ আহিলে আৰু এই ঠাইখন সঁচাকৈ বহুত ধুনীয়া আহিব সকলো ভাল লাগে অ'কে বাই বাই